নমস্কাৰ, সুপ্ৰভাত সকলোলৈকে। আজি ৰাতিপুৱা সোনকালে উঠি কাম বন কৰি মেলি লৈ আজৰি হৈ এতিয়া আমি আটাইকেইটা এফালে যাবলৈ ওলাইছোঁ। আমাৰ অকমানিক মই ৰেডি কৰি ল'লোঁ দেই সোনকালে। মই পিছফালে বহিলে তাই মোক আগফালে মাতি থাকে বহিবলৈ। অকমানি যদি সৈতে অকণমান দিগদাৰো হয় নহয় আগফালে বহিবলৈ তিনিজনী। সেইকাৰণে মই পিছফালে বহি লৈছোঁ। তাই ক'বলৈ মা আহাচোন আহা মোৰ লগত বহিবা। এতিয়া আমি গোটেইকেইটা ওলাই আহিছোঁ, লগত মাহীকো আহিছে দেই আমাৰ লগত। ব'লকচোন আমি ক'ত গৈছোঁ আজি তাকে দেখাওঁ। এইটো BCPL হয় দেই, আমাৰ ঘৰৰ ওচৰতে। তাৰপৰা এতিয়া আমি আহি পালোঁ এয়া টিলিঙা মন্দিৰ। টিলিঙা মন্দিৰৰ পৰিৱেশ একদম সদায় ধুনীয়া হৈ থাকে দেই। এতিয়া আচলতে আমি গৈ আছোঁ দেওশাললৈ, দেওশালৰ আইথানলৈ। দেওশালৰ এই আইথান ভাগৰ কথা সদায় শুনিয়ে থাকোঁ, কিন্তু আজিলৈকে অহা হোৱা নাই। আজি আহিবলৈ পাইছোঁ যে সেইকাৰণে মনটো বহুত ভাল লাগি আছে। আপোনালোকে কোনে কোনে আহিছে বাৰু ইয়ালৈ মোক জনাবচোন দেই। চাইডে এখন স্কুল আৰু আগলৈ গৈ অকণমান এটা ফেক্টৰী আছে, চাহৰ ফেক্টৰী। বহুত কিবা কিবি আছে কিন্তু ন। এই যে সন্মুখলৈ দেখিছে আপোনালোকে, এইখন হৈছে চাহ বাগানৰ মেডিকেল। এই ৰাতিপুৱাই যে এনেকুৱা পৰিৱেশবিলাক বৰ ভাল লাগে। কিন্তু আজি সঁচাকৈ ওলাই আহিছোঁ যে ইমান সোনকালে বহুত ভাল লাগিছে। ৰ'দ যাক কিন্তু একদম 12টা বজাৰ নিচিনা লাগিছে, কিন্তু নহয় দেই। আমি আকৌ আহিছোঁ আপোনাৰ 8:30মান বজাত। এতিয়াই আমি আহি পাইছোঁহি আৰু দেই আইথান ভাগ। বহুত বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। এতিয়া আমি পালোহি আহি পেলাই। বৰ ধুনীয়া দেই সঁচাকৈ পৰিৱেশটো, একদম আহল বহল গছ গছনিৰে ভৰা। ব'লকচোন আমি এতিয়া ভিতৰলৈ যাম, তেতিয়া দেখুৱাব পাৰিম আৰু আপোনালোক ভালকৈ। আমাৰ টিকলি পিছে টোপনি গ'ল। এনেকুৱা ঠাইবোৰলৈ আহিলে সঁচাকৈ মনটো ইমান ভাল লাগি আহে নহয়। সোমাই আহি পেলাই এতিয়া মই ভৰি হাত ধুলোঁ। ভৰি হাত ধুই ইয়াতে চাকিগছ জ্বলাবলৈ দিছে তেওঁলোকে। চাকি বন্তি জ্বলাই আমি অকণমান দেৰি তাত ৰৈ আৰু লাহেকৈ ওলাই আহিলোঁ। আজি থান ভাগলৈ গৈ সঁচাকৈ মনটো বহুত ভাল লাগি আহিছে। এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আৰু এতিয়া অকণমান দেৰি আমি টিলিঙা মন্দিৰতে ৰখিম বুলি ভাবিলোঁ। ভাইটি এটাৰ দোকান এখন আছে তাতে। অকণমান দেৰি ৰখি মেলি আৰু মন্দিৰত বাহিৰৰ পৰাই সেৱা এটা জনাই ঘৰলৈ আহিলোঁ। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।